Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ সকলোৰে ঠাণ্ডা কেনেকুৱা লাগিছে বাৰু জনাবচোন সকলোৱে ঠাণ্ডাটো কিমান আপোনালোকে চাগে মোক দেখি অনুমান কৰিব পাৰিছে কিমান বেছি ঠাণ্ডা মূৰত টুপি মানে নকব আৰু ব্ল্যাঙ্কেটৰ ভিতৰত থাকিলেও যিমানটো ঠাণ্ডা ব্ল্যাঙ্কেটৰ বাহিৰৰ পৰা ওলাই আহিলেও সিমানটো ঠাণ্ডা মানে ব্ল্যাঙ্কেটৰ ভিতৰত থকাৰ একো মানে অৰ্থই নাইকিয়া নিচিনা হৈ গৈছে ইমানেই ঠাণ্ডা লাগিছে আৰু বৰফ পইচা কলৰটো কম পায় कितना ठंडा है ताके भाबिसु आज माने ठंडा ठंडा बतरत किबा माने चटपटा बस्तु এটা খাব মন গৈছে তাকে ভাবিছো কিনো খাও কিনি আনা বস্তুটো খাই আছো ন ঘৰ বনোৱা কিবা খাও তাকে ভাবিছো ঘৰত কি বনাও আজি ভাবিলো যে আজি মই বনাও আপোনাৰ পিয়াজি পৰঠা আৰু আলু পৰঠা গটিকে ৰেচিপিটো আপোনালোকে সকলোৱে চাই থাকক ইয়ে গাইস আলু পৰঠা কাৰণে এতিয়া নতুন আলু মই দুটা লৈছো এটা মানে ডাঙৰ আৰু এটা সৰু বেছি দি দিলে আপোনাৰ সৰ হৈ যাব সেইকাৰণে এটা ধুনীয়াকৈ ধুই এতিয়া কুকাৰত পাতি দিম গাইছ এতিয়া মই পৰঠা বনাবৰ কাৰণে সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু ৰিফাইণ্ড অইল দিলোঁ আপোনালোকে ঘিউ দিব পাৰে নিজৰ কথা আৰু মই ৰিফাইণ্ড তেল দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু মই গেছত আপোনাৰ গৰম পানী পাতিছিলোঁ ইয়াত দিবৰ কাৰণে গৰম পানীও হৈ গৈছে সেইখিনি ধুনীয়াকৈ মিক্স কৰি ডোটো বনাই বাকিখিনি মই কেনেকৈ বনাব লাগে কি কৰিব লাগে দেখাই আছোঁ গাইছ মোৰ এইটো এটা ডোটো ৰেডি হৈ গ'ল ধুনীয়াকৈ মই এতিয়া কাপোৰ এখন দিটো ঢাকি থ'ম তাৰপৰা এতিয়া ধুনীয়াকৈ মই পিঁয়াজটো কাটি লওঁ এয়া মোৰ আলু বইলো হৈ গ'ল একদম পুৰা ধোঁৱা ওলাই আছে দেখিছেনে গাইছ ধুনীয়াকৈ এতিয়া আলুখিনি মই পিটিকা কৰিম পিঁয়াজ কাটিম কটাৰ পিছত আলু পৰঠাৰ কাৰণে এইখিনি ৰেডি হৈ যাব তাৰপৰা মই পিঁয়াজ পৰঠাৰ কাৰণে আকৌ মই সেইখিনি পিঁয়াজখিনি এক্সট্ৰাকৈ কাটিব লাগিব গাইছ আলু পৰঠা বনাবৰ কাৰণে এতিয়া মই গোটেই ইনগ্ৰেডিয়েণ্টখিনি ইয়াত দি ল'লোঁ ইয়াত আলু মই পিটিকা কৰিলোঁ এইখিনি দিছে না আলু পিটিকা কৰিলোঁ পিঁয়াজ দিলোঁ ধনিয়া কেঁচা জলকীয়া তাৰপৰা ৰংগুৰি নিমখ মছলা এইখিনি দিলোঁ আৰু আদাটো দিব লাগিছিলে কিন্তু আদাটো থাকি গ'ল বাদ দিয়ক আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি মই আলু পিটিকা কৰি ল'লোঁ ধুনীয়াকৈ দেখাই দিছোঁ অলপ দেখিছেনে কাৰ খাব লাগিছে বাৰু কাৰ খাবলৈ মন গৈছে মোক জনাব আলু পিটিকাখিনি এতিয়া মই ইয়াত ধুনীয়াকৈ আলু পৰঠাৰ কাৰণে এইখিনি হৈ গ'ল এতিয়া মই পিঁয়াজখিনি ৰেডি কৰি লওঁ এইখিনি গাইছ মই পিঁয়াজ কাটি ল'লোঁ ইয়াত মই পিঁয়াজ দিছোঁ 3টা ডাঙৰ পিঁয়াজ 2টা সৰু পিঁয়াজ 1টা এতিয়া মই ইয়াত বাকী ধনিয়া চনিয়া সেইখিনি গোটেইখিনি দিম দিয়াৰ পিছত দেখাই আছোঁ গাইছ চাওক মোৰ পিঁয়াজি পৰঠাৰ কাৰণে পিঁয়াজিও ৰেডি এইফালে মই চাটনিৰ কাৰণে বিলাহী তাৰপৰা আদা জলকীয়া নহৰু সেইবিলাক মানে বইল কৰিছোঁ বইল কৰাৰ পিছত মিক্সিত মাৰি কি কৰোঁ সেইখিনি আপোনালোকে গম পাবৰ কাৰণে বা চাবলৈ কাৰণে গোটেই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক গাইছ এতিয়া মই নৰ্মেল পৰঠা যেনেকৈ বনাই তেনেকৈ বনাই ল'লোঁ বনোৱাৰ পিছতে মই ষ্টাফিংটো ইয়াত দিম কেনেকৈ বনাওঁ আপোনালোকে সেইটো চাই থাকক নতুন ট্ৰিকত মই বনাই আছোঁ মই হাতেদিয়ে দি দিছোঁ আৰু ৰোল যেনেকৈ বনাই মই তেনেকৈ বনাই লৈছোঁ বনোৱাৰ পিছত এতিয়া হাতখন মই মচি ল'ব লাগিব মোৰ হাতখনত এইবিলাক লাগি আছে কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই কেনেকৈ কৰিছোঁ যেনেকৈ আমি ৰোল বনাওঁ তেনেকৈ বনাই ল'লে হ'ল মুগকেইখন এনেকৈ আপোনালোকে টিপা মাৰি পেলাই বন্ধ কৰি দিব বন্ধ কৰি পেলাই এনেকৈ ঘূৰাই দিব ঘূৰাই পেলাই ধুনীয়াকৈ বেলনা মাৰি দি বেলি দিলেই হ'ল মই ফাইনেল ৰিজাল্টটো দেখুৱাই আছোঁ আপোনালোকক চব মোৰ এখন পৰঠা ৰেডি হৈ গ'ল আৰু এইখিনিতো ওলাবই সেইখিনি আপোনালোকে কোনো যাতে হেৰি নকৰে কাৰণ পৰঠাটো বেলিলেই ন ফাটি পেলাই ওলাবই এয়া মোৰ এখন পৰঠা ৰেডি হৈ গৈছে এতিয়া একে পিঁয়াজি পৰঠাটো বনাবৰ কাৰণে আমি পিঁয়াজখিনি লৈ লৈছোঁ ইয়াত এনেকৈ ষ্টাফিং দি যাম এইখিনিও একজেক্ট তেনেকৈয়ে বনাম মই এইখিনি এনেকৈ দিছোঁ কাৰণ ষ্টাফিংখিনি বাহিৰলৈ ওলাই নাযাবৰ কাৰণে বেলুটাটো পৰঠাটো ষ্টাফিংটো অকণমান ফাট খাবই ষ্টাফিংখিনি ওলাই নাযাবৰ কাৰণে ময়দা এনেকৈ ওপৰত দি দিছোঁ ময়দা নহয় মানে আটা এইফালে এতিয়া মই তাৱা পাতি থৈছোঁ আলু পৰঠাখিনি পটাপট সেকি ল'ম সেকাৰ পিছত তাৰপৰা এইখিনি বনাম
গাইছ এতিয়া আমাৰ ধুনীয়াকৈ পৰঠা বনোৱা হৈ গ'ল চাটনিখিনি বনাবৰ কাৰণে মই ইয়াৰ কেৰাহী পাতি থৈছোঁ গৰম হ'বলৈ দিছোঁ ইয়াত চাহ বনাবৰ কাৰণে চচ পাতি থোৱা আছে তাৰপৰা ইয়াত চাটনি বনাবৰ কাৰণে এইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ ইয়াত নহৰু থেতেলিয়াই লৈছোঁ এতিয়া মই তেল দি দিম সেইখিনি লাহেকৈ অলপ ভাত খাব দিম গাইছ ইয়াত মই আপোনালোকক যে দেখুৱাইছিলোঁ বিলাহী তাৰপিছত জলকীয়া নহৰু কিবাকিবি যে মিক্সিত মাৰি লৈছিলোঁ সেই মিক্সিত মাৰি লোৱাখিনি ইয়াত ধুনীয়াকৈ দি দিলোঁ দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ মই নিমখ মছলা সেইখিনি দিম তাৰপিছত একেবাৰে লাষ্টত চচ দিম টমেট' চচ এইখিনি অকণমান সিজি ল'ব দিছোঁ মই নিমখ দিম সোৱাদ অনুসৰি আপোনালোকে আন্দাজ কৰি দি দিব আৰু নিমখ মই কিমান দিছোঁ জানো অলপ চেণ্টটোৰ কাৰণে অকণমান মছলা অকণমান ৰংগুৰি ধুনীয়াকৈ মিক্স কৰি দিম এতিয়া গাইছে চাওক এইফালে মোৰ চচটো ৰেডি হৈ গ'ল চাটনিটো ইয়াত মই टमेटो केचप दिलू आपलोगों देखाबले पाहरिलू इटा मैं प्लेटखन रेडी कर लूँ ये देखिए गाइस गर्मा गरम पराठा चाय और आपका चटनी रेडी हो गया है इस बारिश के मौसम में एटू है पियाजी पराठा तो एटू है आलू पराठा या चाय और या अपना কৰিম কেনেকুৱা বনিছে মোৰ মুখখনে ওলোৱা নাই আধা ঢাক খাই গৈছেগে ফাৰ্ষ্টত আলু পৰঠাটোকে টেষ্ট কৰি চাম কেনেকুৱা বনিছে এডোখৰতে জলকীয়া লাগিলে নেকি এনেকুৱা পুৰিছে জ্বলা জ্বলা টাইপ কিন্তু ইমান ধুনীয়া বনাওঁ আৰু কাৰণ ধুনীয়া হ'বই अभी प्याजी टेस्ट करते हैं कैसा बना है माने मैं बहुत नमत किबा এটা বনাইছো प्याजी पकड़ी निचिना লাগিছে পুৰা और চাটনি কথাটো কবই লাগে চাটনিটো খুদাকেও খাব পাৰিব তো আজিলে আহিছো গাইজ যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিলে তেতিয়াহলে সকলোৱে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে যাতে ধুনীয়াকৈ সাবস্ক্ৰাইব কৰি দিয়ে আৰু যাতে মই এনেকৈ আগবাঢ়ি যাব পাৰো আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু সদায় এটা নতুন নতুন ব্লগ আপোনালোকৰ বাবে লৈ আহিম ডান্সৰ ভিডিও আনিম মেকআপৰ ভিডিও আনিম বা এনেকুৱা খুৱাৰ খানাৰ ব্লগো লৈ আহিম গতিকে সকলোৱে আপোনালোকে মোৰ ভিডিওবোৰ চাব মোক সকলোৱে সমানে সাপোৰ্ট কৰিব আজিলৈ আহিছো বাই বাই গাইজ ইয়ে